নমস্কাৰ বন্ধুবৰ্গ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে যিহেতু সৰস্বতী পূজাৰ, মোৰ ফালৰ পৰা সৰস্বতী পূজা আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ মৰাণ কলেজলৈ। তাত আজি সৰস্বতী পূজা পাতিছে। তাত অলপ দেৰি থাকি পিনি অলপ তাৰপিছত টাউনৰ ফালে ওলাই আহিম। টাউনতো পাতিছে সৰস্বতী পূজা চাবলৈ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আজি সৰস্বতী পূজা প্ৰথম এনেকুৱা বতৰ হৈছে নত বৰষুণেই দি আছে। এতিয়া অলপ বতৰটো ভাল কৰিছে, আগতে এনেকুৱা হোৱা নাছিলে, কিন্তু এইবাৰ প্ৰথম হৈছে বৰষুণ দিয়া। তেতিয়াহ'লে আজি পূজা চাইহে এৰিম, গৈ থাকোঁ বলগৈ। আমি এতিয়া আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আমাৰ শান্তিপুৰ এখন সৰস্বতী পূজা। চাই লওক, বৰ ধুনীয়াকৈ সজাইছে গোটেই ডেক'ৰেশ্যন। চাই লওক। তো গাইছ, এতিয়া আমাৰ মৰাণ টাউন কমিটিৰ ওচৰত এভাগ পূজা পাতিছে, সৰস্বতী পূজা। তাত গৈ আছোঁ এতিয়া, আমাৰ চাই থাকক ভিডিঅ'টো। কি ধুনীয়া লাগিছে, একদম মানে গছবিলাকত একদম বৰফৰ সেইবিলাক পৰি আছে যেন তেনেকুৱা লাগিছে। কপাহে বনাইছে আছে, পূৰা লাইটৰ ডিজাইন দিছে গছত। চব ইমান ধুনীয়াকৈ লাইটৰ ডিজাইনবোৰ দিছে, একদম ওলমাই দিছে। তাৰপিছত এয়া হৈছে সৰস্বতী মা। এতিয়া পূজা কৰা, চবে পূজা কৰি আছে। এফালৰ পৰা মানুহ পূৰা ভৰ্তি আছে। মানুহে চাই থাকক ভিডিঅ'টো, চাওক মানুহ গোটেই পূৰা ভৰ্তি। তাৰপিছত এইবোৰ কিনাৰে বৰ ধুনীয়া ডিজাইন দিছে। এইবোৰ গছত চব বগা হেৰি লগাই দিছে, বৰ ধুনীয়া ডিজাইন দিছে। আৰু এইফালে মানুহ হৈছে, এতিয়া লাহে লাহে মানুহবোৰ আহিছে আৰু এতিয়া চাবলৈ পূজা চাবলৈ এতিয়া মানুহ আহিছে। তো আমি এতিয়া কলেজ যোৱা নাই, পূজা টাউনতে ঘূৰি ফুৰিছোঁ। ওচৰতে শান্তিপুৰ পাৰ্কখনতে আছোঁ এতিয়া। পাৰ্কখন আছে মোৰ স্কুলৰ এখন পাৰ্কখন। তাৰপিছত লগৰকেইটাৰ কাৰণে ৰখি আছোঁ, লগৰকেইটা অহাৰ পিছত যাম। আৰু আমি বৰ্তমান আছোঁ এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মৰাণৰ এখন হায়াৰ ছেকেণ্ডেৰী স্কুল এখন। ইয়াতো পূজা পাতিছে, পূজা চাবলৈ আহিছোঁ। এইফালে পূজা হেৰি হৈ আছে। তাৰপিছত এতিয়া আমি এইফালে গৈ আছোঁ। এইখন হৈছে আমাৰ মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল, এখন চাই ল'ব পাৰে। ইয়াতে হোষ্টেল আছে, ইয়াত চাই আছোঁ। ইয়াৰ পৰা এতিয়া আমি ডাইৰেক্ট গৈ থাকিম মৰাণ কলেজ যাম, নহ'লে বেলেগত যাম। আৰু তো এয়া আমাৰ মৰাণৰ শিৱ মন্দিৰত সৰস্বতী পূজা পাতিছে। চাই ল'ব পাৰি, ধুনীয়াকৈ হৈ আছে ডেক'ৰেশ্যন। এইফালে আছে আপোনাৰ চুবুৰী পাৰি দিয়া হৈছে, টেবুল পাৰি দিয়া হৈছে। তাৰপিছত এইফালে মুকলি, এইটো আমাৰ শিৱ মন্দিৰৰ মুকলি পুথিভঁৰাল হয়। এইটো মুকলি পুথিভঁৰাল আছে চেণ্টাৰ। এইফালে সৰস্বতী গোসাঁনী পূজা হৈ আছে। পূজা হৈ আছে, চাই ল'ব পাৰে। এইফালে লগতে আছে আপোনাৰ শিৱ মন্দিৰটো, শ্ৰী নৱ বেছৰ শিৱ দেৱালয়। মন্দিৰ দেৱালয়টো এইফালে আছে আপোনাৰ মৰাণ দেখাই দিছোঁ। এখন এতিয়া ট্ৰেইনখন নতুনকৈ আছে, ওম নমঃ শিৱায়। চাই ল'ব পাৰে। এইফালে আপোনালোকৰ আৰু এভাগ সৰস্বতী পূজা দেখাব লৈছোঁ। গোটেই ৰাস্তা পূৰা বোকা, চব খোজকাঢ়িবলৈ দিগদাৰ হৈছিলে, গোটেই বোকা। এইভাগ সৰস্বতী পূজা চাই আৰু ধুনীয়াকৈ হৈ আছে ডেক'ৰেশ্যন। আৰু মৰাণৰ এইডোখৰ এয়া দান পাত্ৰ গণেশ আছে। এইফালে দান পাত্ৰ বেলুন এইডোখৰ ধুনীয়াকৈ হৈ আছে। এইডোখৰ চালে পৰা ইমান ধুনীয়া হৈ আছে চব। এয়া মৰাণৰ এই চাউলৰ সেইখিনি আছে, ধুনীয়া লাগিছে দেখিবলৈ। গৈ থাকিব লাগে তাৰমানে আগলৈ। এইফালে আছে, এইফালে এতিয়া সৰস্বতী হেৰি পূজা কৰা হৈ আছে, পূজা কৰিছে। এইফালে দেখুৱাই দিম অলপ। এয়া হৈছে সৰস্বতী গোসাঁনী, ইয়াত ধুনীয়াকৈ সজাইছে পেণ্ডেল, ৰভা ধুনীয়াকৈ হৈ আছে। চাইডৰ পৰা পূজা হৈ আছে, পূজা দি আছে। আমি এতিয়া অলপ সেয়া কৰি ল'ব লাগিব, পূজা কৰি ল'ব লাগিব। এতিয়া আপোনালোকে আৰু এভাগ আমাৰ মৰাণৰ হস্পিটেলত দেখুৱাব লৈছোঁ, চাই থাকক ভিডিঅ'টো। এইভাগ বস্তু কি ধুনীয়া ডেক'ৰেশ্যন দিছে। আৰু এভাগ এইখন ডেক'ৰেশ্যনটো আছে। এতিয়া আমি সোমাই গৈ থাকোঁ, চাই অলপ ধুনীয়া লাগিছে দেখিবলৈ।
তাৰপিছত কি ধুনীয়াকৈ মানে সজাইছে ডেক'ৰেশ্যন ধুনীয়া হেৰি পাতৰ হেৰি কিবা পূজা দেখিবলৈ সৰস্বতী চাই ল'ব পাৰে পূজা হৈ থকা নাই ঢাকি দিছে এতিয়া জ্বলাই আছে চব ফুলাই কি ধুনীয়াকৈ হৈ আছে ফুল চাই ল'ব পাৰে এতিয়া আমি বৰ্তমান মৰাণ কলেজ গৈ আছোঁ চাই ল'ব পাৰে ৰাস্তা এইফালে আমি গৈ থাকোঁ এতিয়া ৰাস্তা গোটেই বাইকে পূৰা ভৰ্তি হৈ আছে এইফালে গোটেই বাইক গৈ থাকোঁ ভিতৰত মানুহ অলপ পাই আছে এতিয়া ত' এইফালে আমাৰ এতিয়া মৰাণ কলেজৰ পূজা সৰস্বতী পূজা আমাৰ দৃশ্য উপভোগ চাই থাকোঁ ভিডিঅ'টো আমাৰ মৰাণ কলেজৰ সৰস্বতী পূজা চব চাই ল'ব এইখন আছে আমাৰ মৰাণ কলেজ হেৰি কৰি আছে ৰাহুল এইফালে হাই এটা দি দিয়া মজা নহয় এইফালে চাওক আমাৰ এইফালে এতিয়া এইটো চাইডে খিচিৰি ওলাই আছে খিচিৰি খুৱাইছে বোলে এইফালে খিচিৰি খুৱাই এইফালে মানুহ এইফালে পূজাত আহি কেনেকুৱা লাগিছে আজি ভাল লাগিছে আজি বহুত ভাল হৈছে কিন্তু বতৰটো বেয়া হৈ লাগিছিলে এতিয়া ভাল কৰিছে বতৰটোৱে চব গেলাই দিলে আৰু অলপ দেৰি হৈ গ'লগৈ আৰু এইফালে আমাৰ খিচিৰি খানা খুৱাইছে এতিয়া খাম আৰু লাহেকৈ তো আমাৰ এইফালে খিচিৰি খোৱা হৈ গ'ল কেনেকুৱা লাগিলে খিচিৰি খাই ভাল লাগিলে এইফালে এতিয়া আমাৰ খিচিৰি আমি গৈ থাকোঁ চাবলৈ বতৰটোৰ কাৰণে খালি বহুত দেৰি হ'ল বতৰটোৰ কাৰণে দেৰি হৈ গৈছে এইফালে খিচিৰি খাই আছে আমাৰ খোৱা হৈ গ'ল এতিয়া আপোনালোকক এইফালে দেখুৱাই দিছোঁ এই লাজ লাগেতো পটককৈ ছোৱালীবোৰ আগত ভিডিঅ' বনাই দিবলৈ সেইকাৰণে খোৱাবই লাগিব তাৰপিছত এইফালে খাই আছে খিচিৰি আপোনালোকৰ সৰস্বতী পূজা এইবছৰ গোটেই ল'ৰা ছোৱালী একদম মানে আজি বতৰ পূৰা ভাল পাইছে ছোৱালীখিনিতো আজি বহুত ভালেই পাইছে আৰু এইফালে আমাৰ ৰাহুল দা চাই আছে ৰাহুল দা কি চাই আছে আৰু ইমান তাৰপিছতে এইফালে গোটেই ল'ৰা ছোৱালী ভৰ্তি এইফালে আহি আছে ল'ৰা ছোৱালী এইফালে ভিডিঅ' বনাবলৈ যায় তাৰপিছত চব পূৰা ভিৰ হৈছে এতিয়া চব বাকী মানুহ আহিছে এইফালে আমাৰ পৰমেশ্বৰ দাৰে ভিডিঅ' বনাই আছে এইটো চাইডে পৰমেশ্বৰ দাৰ ভিডিঅ' এইফালে আছে ছোৱালী আমাৰ দেখুৱাইছোঁ আৰু ইমান এটা ভিডিঅ' ক'বলৈ পটককৈ লাজো লাগে দিয়কচোন এইফালে পূজা হৈ আছে এইটো আছে পূজা চালে প্ৰায় পূৰা ভৰ্তি হৈছে ল'ৰা ছোৱালী পূৰা কলেজত আৰু কলেজত ইয়াত চবলৈ আহি এতিয়া লাহে লাহে ভিৰ হৈছে আৰু চব ভিৰ মানে ভিৰ চাওকচোন একদম আমি কলেজৰ গেটলৈ বাহিৰলৈ আহিলে এনেকুৱা ভিৰ হৈছে ৰাস্তাত বাপৰে যাবলৈ জেগা এডোখৰ নাই বাপৰে এনেকৈ ভিৰ হ'ব বুলি ভবাই নাছিলোঁ গোটেই বৰষুণ মানে ৰ'দ চ'দ দি এতিয়া পূৰা ভিৰ হৈ গ'ল আৰু বৰষুণ চৰষুণ নাই এইফালে আপোনালোকক দেখাব লৈছোঁ সৰস্বতী পূজাৰ পূৰা ভিৰ চাওক টাউনত গোটেই গাড়ী পূৰা ভৰ্তি এইফালে গোটেই ছোৱালী এইফালে পূৰা গোটেই গৈ আহিছে আজি পূৰা বতৰ এতিয়া পূৰা ভাল কৰি দিছে এইফালে পূৰা বতৰ ভাল কৰি দিছে এতিয়া একদম আৰু আজি পূৰা হাতী কাচি আহিছে ছোৱালীবিলাক এইফালে পূৰা গোটেই ভিৰ চ' গাইছ এতিয়া আমি মৰাণ কলেজৰ পৰা পূৰা পূজা চাই মেলি ওলাই আহিছোঁ এতিয়া আমি
গৈ আছোঁ ক'ত যাম চাই লওঁ গৈ সোমাবলৈ এতিয়া আৰু এইফালে আমাৰ ওচৰত সৰস্বতী পূজা এখন মেলা পাম ওৱান টাউনৰ পাৰ্কত ধেমালি কৰিছোঁ আৰু দেই চাই লওক পৰা গোটেই পৰা ইয়াতে চব গৰম খাইছেই পূৰা কৰোণা চৰণা ক'তো মনাই নাই দেখিছে নাই গোটেইখন পাৰ্কত আৰু ল'ৰা ছোৱালী গোটেই ভৰ্তিৰ ত' গাইছ আজি আপোনালোকৰ সৰস্বতী পূজা ইমানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ সৰু সুৰা ভিডিঅ' ইমান দেখুওৱা নাই ভাল চাব ভিডিঅ' চাই যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' লগ পোৱা আজিলৈ টাটা বাই বাই